আমাৰ কেন্দ্ৰীয় নেতৃত্ব হওক অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক সভাপতিৰ পৰা প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ। মনত ভাৱ আছিলে তাৰমানে যিধৰণে যোৱা 5টা বছৰ আৰু তাৰ আগৰ 10টা বছৰ ৰাইজৰ মাজত যিধৰণে আছিলোঁ প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাৰণে সুখে দুখে অনবৰতে লগত আছিলোঁ আৰু মোৰ বিশ্বাস আছিলে নগাঁওবাসী ৰাইজৰ মাজত ৰাইজে আশীৰ্বাদ কৰিব মৰম কৰিব ভবা ধৰণে ৰাইজে ভোট প্ৰদান কৰিছে যাৰ ফলত আপুনি গম পাইছে প্ৰায় 62,000 ভোটত অলপমান আমাৰ কাউণ্টিং বাকী আছে পোষ্টেলৰ অলপ বাকী আছে হয়তো সেই ধৰণে আমি ভোটৰ সমীক্ষা আমি আশা কৰিছোঁ। আমাৰ ইতিমধ্যে কাউণ্টিং শেষ হৈছে গম পায় আপোনালোকে আমাৰ 18 ৰাউণ্ড আছিলে 18 ৰাউণ্ড আমাৰ EVM আমাৰ শেষ হ'ল এতিয়া কিবা পোষ্টেল বেলেটৰ কিছু কাম বাকী আছে সেইখিনি হোৱাৰ লগে লগে যিটো আপোনাৰ আচল যিটো সংখ্যা আপোনাৰ আমি দিব পাৰিম। ৰাজনৈতিক সমীক্ষকে ভবাতকৈ বহু বেছি ভোটত জয়লাভ কৰিলে এই মুহূৰ্তত নগাঁও বতৰবাসী ৰাইজক কি ক'ব? নগাঁও বতৰবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। নতুনকৈ যেতিয়া আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত মই ৰাইজৰ ওচৰলৈ গৈছিলোঁ নতুনকৈ যেতিয়া গৈছিলোঁ ৰাইজৰ ওচৰত চিনাকি হৈ পেলাই প্ৰত্যেকৰ লগত যিটো ধৰণৰ সম্বন্ধ ৰাখিছিলোঁ চবেই ৰাইজে আমাক আঁকোৱালি লৈছিলে আৰু যিধৰণে আশা কৰিছিলোঁ সেইমতে ভোট ৰাইজে আমাক দিছে মৰম দিছে আশীৰ্বাদ দিছে। ৰাইজক মই কৈছোঁ যে আপোনালোকে যিধৰণে আশা কৰি ৰূপক শৰ্মাক আপোনালোকে তৃতীয়বাৰৰ কাৰণে জিকাইছে বা আগবঢ়াই দিছে আপোনালোকৰ আশা আমি পূৰণ কৰিম আৰু যি বিশ্বাস আপোনালোকে আমাৰ পৰা ৰাখিছে সেই বিশ্বাস মই অটুট ৰাখিম। মই বহুত দায়িত্ব বাঢ়িছে আৰু 5 বছৰ যিহেতু প্ৰথমবাৰ যেতিয়া মই আজি ইলেকশ্যন খেলিছিলোঁ 2016 চনত যিমান ভোটত জিকিছিলোঁ তাতকৈ 2021 চনত আমি ডাবল হ'ল আৰু এইবাৰ দেখা পাইছে আপোনালোকে এটা বৃহৎ সংখ্যক অভিলেখ হ'ল। গতিকে ৰাইজৰ যিটো বিশ্বাস আমাৰ ওপৰত অগাধ বিশ্বাস এয়া মই নিশ্চয় ৰাইজৰ কাৰণে মই কাম কৰি যাম। পুনৰবাৰ নগাঁও বতৰবাসী ৰাইজৰ প্ৰত্যেকগৰাকী ভোট দিয়া ভোট নিদিয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ নগাঁও আমাৰ শ্লোগান আমাৰ গৌৰৱ জানে আপোনালোকে প্ৰতি মুহূৰ্তত এটাই আমাৰ সদায় থাকে উন্নয়নে আমাৰ লক্ষ্য প্ৰগতি আমাৰ পণ আমাৰ নগাঁও আমাৰ গৌৰৱ। প্ৰতিগৰাকী নগাঁৱে যাতে নগাঁওখনৰ পৰা যাতে গৌৰৱ কৰিব পাৰে তাৰ কাৰণে দিনে নিশাই চিন্তা কৰিছিলোঁ। ৰাতি শুওঁতেও চিন্তা কৰি যে আৰু কি কৰিব পাৰি ৰাইজে যেতিয়া কিবা এটা মোক কয় কেনেকৈ এইটো মই সফলভাৱে ৰূপায়িত কৰিব পাৰোঁ দিনে নিশাই তাকে চিন্তা কৰি থাকোঁ। আপোনালোকে গম পায় যে মই এটা দিনো মই অভাৱত নষ্ট নকৰোঁ প্ৰতি মুহূৰ্তত কেৱল ৰাইজৰ কাৰণে আৰু ৰাইজৰ কাৰণে জীৱনটো উৎসৰ্গিত। গতিকে আগন্তুক ৰাইজক মই পুনৰবাৰ কৈছোঁ যে আৰু বহুত কৰিবলগীয়া আছে আৰু কৰি যাম। ৰাইজে যাতে প্ৰতিটো মুহূৰ্তত গৌৰৱ অনুভৱ কৰিব পাৰে আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি। মুখ্যমন্ত্ৰীগৰাকী আহোঁতে ইয়াত যেতিয়া আহিছিলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেওঁ কৈছিলে যে এক্সপ্ৰেছ হাইৱেৰে সংযুক্ত কৰা হ'ব। নগাঁও গুৱাহাটীৰ মাজত মুখ্যমন্ত্ৰী ইতিমধ্যে এক্সপ্ৰেছ হাইৱে ঘোষণা কৰিছে। এক্সপ্ৰেছ হাইৱেটোতো হ'ব ৰাইজৰ কাৰণে যাতায়াতৰ সুবিধা হ'ব কম সময়ত গুৱাহাটী পাবগৈ কিন্তু তাতকৈ ডাঙৰ কথা হৈছে এক্সপ্ৰেছ হাইৱেদি আমি কেনেকৈ পেলাই ডাঙৰ বৃহৎ অনুষ্ঠান প্ৰতিষ্ঠান বা ইণ্ডাষ্ট্ৰী আমি নগাঁৱলৈ কঢ়িয়াই আনিব পাৰোঁ এইটো আমাৰ এটা লক্ষ্য থাকিব। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ যে যোৱা সময়ছোৱাত প্ৰতিটো মুহূৰ্তত আমাৰ যিধৰণে প্ৰতিটো কাম কৰিবৰ কাৰণে আমাক সহায় কৰিছে প্ৰতিটো মুহূৰ্তত আমাৰ যিধৰণে মাৰ্গদৰ্শন দিছে আজি দেখা পাইছে অসমত যিধৰণে এটা সকলো ফালৰ পৰা যিধৰণে পদুম ফুলিছে সকলোতে বিজেপি জয় জয়কাৰ তাৰ কাৰণে ধন্যবাদ দিব লাগিব বিজেপি যিখন চৰকাৰ যোৱা সময়ত হৈ গ'ল মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী বিশেষকৈ যিমান কষ্ট কৰি পেলাই যোৱা 5টা বছৰ কাম কৰিলে দিনে নিশাই সেইটো আমি তাৰ এটা কাৰণ হৈছে আজি এই ফলাফল সমগ্ৰ অসমত। থেংক ইউ।